সুপ্ৰভাত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক। আহকচোন কেইটামান মহৎলোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। কিতাপ নথকা ঘৰ খিৰিকী নথকা কোঠালিৰ দৰে। আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভবাহে বেছি দৰকাৰ। যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই। নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা, কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া, তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। ইচ্ছাশক্তি প্ৰবল হ'লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব। থেংকছ ফৰ ৱাচিং। বাই বাই।